आखाइ खबजोबना गाबै गाबै मेगनाव मोदै लानानै गावनि बेरामखौ फाहामथाय लानायाव रांखावरिनि मदद हरनो खावलायदोंमोन दिप्रमा दैमारिया। दिप्रमा दैमारिनि रादाबखौ नुनानै बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिनि थान्दै हानजाया 3 लाख रांनि अनसुंथाइ होफैदों। बिरनो गोसो जायो मेथाइ खनगिरि अल इन्डिया रेडिअ गुवाहाटी सेन्टारनि मेथाइ खनगिरि दिप्रमा दैमारिया ब्रेस्ट केन्साराव गोग्लैनानै दं। तामुलपुर जिल्लानि गरेस्वर थानानि सिङाव थानाय हालांबारि गामिनि समलेश्वर बर'नि बिसि दिप्रमा दैमारिया गोबाव समनिफ्रायनो ब्रेस्ट केन्साराव गोग्लैनानै बि बरुवा केन्सार हस्पिटाल गुवाहाटीआव फाहामथाय लानांगासिनो दं। दिप्रमा दैमारिया रांखावरिनि आंखालाव गोग्लैनानै बेरामखौ फाहामथाय लानायाव जेंनाजों मोगा-मोगि जानांनायखौ बर'नि गासै खौरां बिजोङाव फोसावनाय जादोंमोन। रायजो राजा गोसो अनफावरि नोंथांमोननिफ्राय गावनि बेरामखौ नायनायाव जाय जेरै हायै राङारि अनसुंथाइ एबा मदद खालामनो खावलायदोंमोन बेरामि दिप्रमा दैमारिया। लोगोसे आसाम सरकारनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, बिटिसिनि सरकारनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि, गरेस्वर विधानसभा बियाबनि एमएलए भिक्टर कुमार दास आरो 30 नं गरेस्वर बिटिसि बियाबनि गाहाय मावफुं सोद्रोमा महेश्वर बसुमतारीनिफ्राय दिप्रमा दैमारिनि ब्रेस्ट केन्सार बेराम नायनायाव मदद मोननो हास्थायदोंमोन। बर'नि मोनफ्रोमबो खौरां बिजोंफोराव फोसावनायखौ बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया मिथिनानै दिनै बिपिएफ दोलोनि गावनि थान्दैफोरखौ दिप्रमा दैमारिनि नखरसिम दैथायहरनाय बायदियैनो कास्टम बसुमतारी, राजु बराल, रिनजय बसुमतारी, प्रहलाद ब्रह्म बिथांमोनहा दिप्रमा दैमारिनि नखरसिम थांनानै बेराम नायनायाव मदद खालामनो थाखाय 3 लाख रांनि मदद खालामहैदों। সমষ্টিৰ অন্তৰ্গত আমি হালংবাৰী গাঁৱলৈ আহিছোঁ। এগৰাকী মানে কেঞ্চাৰ পেচেণ্ট দিপ্रमा दैमारी নামৰ বাইদেউ, তেখেতে বড়ো সমাজৰ এজন গায়কো হয়। বিৰনে গোসो जायो নামৰ এটা মানে গান আছিলে, এই গানটো বাইদেৱে গাইছিল। আৰু আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ আৰ্টিষ্ট আছিলে বাইদেউগৰাকী কেইদিনমান আগত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দিছিলে যে আৰ্থিক সাহায্য লাগে। হাগ্ৰামা ছাৰক তেওঁ মানে অনুৰোধ জনাইছিল আৰু বৰ্তমান তেখেতে মানে ব্ৰেষ্ট কেঞ্চাৰত ভুগি আছে আৰু গুৱাহাটীৰ কেঞ্চাৰ হস্পিটালত তেখেতে মানে ট্ৰিটমেণ্ট লৈ আছে। আৰু আজি আমি যুৱ বিপিএফৰ এটা দল হাগ্ৰামা ছাৰে আজি বাইদেউগৰাকী ঘৰলৈ পঠিয়াই দিছে। আমি 3 লাখ টকা আৰ্থিক সাহায্য হাগ্ৰামা ছাৰৰ হৈ পেলাই বাইদেউলৈ আমি আজি গোটাই দিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ বাইদেউ অতি সোনকালে তেখেতে সুস্থ হৈ উঠক আৰু তেখেতে মানে আকৌ মানে সুস্থ মানে সংসাৰ মানে যাতে আগৰ দৰে মানে চলিবৰ কাৰণে তেখেতে যাতে সক্ষম হয়, ভগৱান এইখিনি আশীৰ্বাদ জনক বাইদেউগৰাকীলৈ এইখিনি কথা মই জনাইছোঁ। আৰু তেখেতৰ মানে আৰ্থিকভাৱে যেহেতু দুৰ্বল আৰু যি পাৰোঁ পিছলৈ মানে সহায় কৰিবৰ কাৰণে আমি প্ৰস্তুতি আছোঁ। আমি ইতিমধ্যে 2জন ছাত্ৰ শুক্লাই চেৰপাঙৰ যিগৰাকী ছাত্ৰ মানে তেখেতে IIT মাদ্ৰাছত বিটেক ইঞ্জিনিয়াৰিং কৰি আছে, তেখেতলৈ 2 লাখ টকা আৰ্থিক সাহায্য দিছোঁ। আৰু ইয়াৰ পিছত এগৰাকী ডক্টৰ MBBS ছোৱালী জ্যোৎস্না বড়ো নামৰ তেখেতৰ ঘৰলৈ গৈছিলোঁ অকণমান আগত, তেখেতলৈ 2 লাখ টকা। তেখেতে মানে কোকৰাঝাৰ বেচৰগাঁৱত থকা মেডিকেল মানে হস্পিটালত তেখেতে মানে MBBS কৰি আছে। এই ছোৱালীগৰাকীলৈ ঘৰলৈ গৈছিলোঁ আৰু 2 লাখ টকা আৰ্থিক সাহায্য দিয়া আহিছোঁ ইতিমধ্যে। আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে সমগ্ৰ BTC অঞ্চলৰ আমাৰ যিবিলাক মানে দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলে মানে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে, IIT, NIT আৰু লগতে MBBS বা বিভিন্ন উচ্চ পৰ্যায়ৰ শিক্ষা গ্ৰহণ কৰি আছে, তেখেতসকলৰ আৰ্থিক যাতে কোনো ধৰণৰ বাধা হ'ব নোৱাৰে, তেওঁলোকৰ সপোন যাতে আধৰুৱা হৈ নাযায়, তাৰ বাবে হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে জীৱনত আগবাঢ়ি যাব পাৰে, তেখেতসকলৰ যি মানে সপোন এইটো যাতে বাস্তৱত ছাকচেছ হয়, তাৰ কাৰণে সমগ্ৰ BTCত আৰ্থিক সাহায্য দিয়া আপোনালোকে সকলোৱে দেখি আছে আৰু আগলৈ কৰি যাম। আৰু ইয়াৰ বাদেও হাগ্ৰামা মহিলাৰী ছাৰে শিক্ষাৰ ক্ষেত্ৰত আমাৰ BTCখন আগুৱাই লৈ যাবৰ কাৰণে UPSC APSCৰ কোচিং দিয়াৰো ব্যৱস্থা কৰা হ'ব বুলি আমাক জনাই দিছে।